ইউটিউবৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ ভালনে? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি দেওবাৰ যিহেতু মোৰ ছুটি দিন তাতে দেওবাৰ সেয়েহে কালি ৰাতিয়ে প্লেন কৰিলোঁ আজি আপোনালোকক দিনটোত বেংগলোৰত বানাঘাটা ৰাষ্ট্ৰীয় উদ্যান দেখামগৈ। আহকচোন তেতিয়াহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। জুলি হ'লনে তোৰ? পাৰ্কিঙৰ সুবিধাখিনি আছে। পাৰ্কিঙৰ সুবিধা আছে। কেইটকাকৈ লৈছে এখনত? 30 টকা। আমি ইয়াত পালোহি আৰু ইয়াত আগতে এখন টিকেট কাউণ্টাৰ আছে, বন্ধ কৰিলে। এনেকৈ হাজাৰ হাজাৰ মানুহৰ মাজত লাইন পাতি টিকেট ল'লোগৈ আমি 100 টকাকৈ এজনৰ প্ৰতি। আৰু আপোনালোকে জীপ চাফাৰীৰ কাৰণে যায় যদি প্ৰতিজনে 200 টকাকৈ ল'ব পাৰি। এয়া আমি পালোহি বানাঘাটা ৰাষ্ট্ৰীয় উদ্যান আৰু বহুত হাজাৰ হাজাৰ মানুহৰ মাজত ভালো লাগিছে, বহুত গৰমো পৰিছে। তথাপিতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমাৰ ইয়াৰ বানাঘাটা ৰাষ্ট্ৰীয় উদ্যানৰ পশু পক্ষী জীৱ জন্তু। এনেই অকণমান মনোৰঞ্জন কৰিলোঁ আৰু এইটো হৈছে বেংগল টাইগাৰ। এইটো হৈছে উট পক্ষী। এইটো অসমীয়াত কি কয় জানো, এইটো হিন্দীত লুম্বুৰি কয়। হাজাৰ হাজাৰ মানুহৰ মাজত আপোনালোকক দেখাই আছোঁ এটি দুটিকৈ জীৱ জন্তু। ফটোশ্বুট চলি আছে এইফালে। শিয়ালে কৰে হোৱা হোৱা, কুকুৰ ফুৰে বকে। পৃথিৱীৰ আটাইতকৈ টেঙৰ জন্তুটোৰ নাম কি জানেনে? এয়া চাওকচোন, শিয়াল। এইটো হৈছে জলহস্তী। এয়া চাওক আপোনালোকে বিভিন্ন ধৰণৰ হৰিণা। বহি লৈছোঁ ৰে ৰাইজ, ভাগৰি গৈছোঁ ঘূৰি ঘূৰি। ইমান খোজকাঢ়ি খোজকাঢ়ি জীৱ জন্তু চাইছোঁ আৰু ভাগৰি গৈছোঁ। বাইসেপ মারি সব আছে, এটা লেগ মারিব। এইটো হৈছে ফুটুকীয়া হৰিণ। এতিয়া পালোহি গজৰাজ। ইয়াত এটা ৱাটাৰফল আছে, আপোনালোকক দেখাম।
পোৱালি মৰম লগা বান্দৰটোৱে বাঁহ পাত খাই আছে, দেখিয়ে ভাল লাগিছে। ইয়াকে চিনি নাপালোঁ, আপোনালোকে কমেণ্ট কৰি জনাবচোন চিনি পাই যদি। যেতিয়াই মই যে গান বজাওঁ তেতিয়াই শুনাই থাকে যে। এইখিনি আছে নীল গাই, দেখিবলৈ আমাৰ গৰু গতেই লাগে। এইজন আছে বনৰ ৰজা, আমাৰ ফালে ঘূৰি নাচালি, মানে সিংহৰ কথা কৈছোঁ। এইটো হৈছে বুন্দা মেকুৰী, পানী খাই আছে। এইকেইটা ঘৰিয়াল। এইকেইটা ইগল চৰাই। এইজনী ময়ূৰ চৰাই। এই চৰাইটোৰ নামহে নাজানো, বৰ মৰম লগা দেখিবলৈ। এই মহাৰাজাটোৰ টোপনি আছে, কি নাম জানো নাজানো নহয়। এই বগা মূল
ইয়াৰ ঠোঁটটো কিমান ডাঙৰ চাওকচোন, কিন্তু নামটোৱে নাজানো। দেখিয়ে পোৱা নাছিলোঁ মই দেই ইয়াতে এইজন চাওকচোন, কি নামটো জানো, নামটো নাজানো। এয়া আছে লভ বাৰ্ড। ইমান মৰমলগা চৰাই এইজনী। দেখিবলৈ মৰম লগা, কিন্তু নামটোৱে নাজানো। ইমান ধুনীয়াকৈ বহি আছে দুইজনী বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ দৰে। আৰু ইমান ধুনীয়াকৈ আছে। আৰু এইজনী ইমান ধুনীয়া চৰাই, মৰম লাগিছে দেই। ইজনীতকৈ সিজনীয়ে ধুনীয়া চৰাই আহিছে। বিভিন্ন ধৰণৰ চৰাই আছে, কিন্তু নামটোৱে নাজানো। আপোনালোকে জনাবচোন। এইটো হৈছে তামোল চুৰ কেৰ্কেটুৱা। আমাৰ বাৰীবিলাকত যে তামোল খায়। এইখিনি কাছৰ হয় দেই। আপোনালোকে কণ্টৰামৰ হাবিটো শুনিছে নহয়, এইজনেই সেইজন। মানে কণ্টৰামৰ কেটলা বুলি নাম কৈছোঁ আৰু। এয়া চাওকচোন, সাপে কেনেকৈ মুখ ওলাইছে। এইটো অজগৰ সাপ। এইটো হৈছে ৰজাফেটি, চবতকৈ বিষাক্ত সাপ। এজনী ফেটি সাপেই হয়, সিজনীতকৈ এজনী তলৰ আৰু।
Come up! Come up! ইংলিছ বুজি পাব নে আচ্ছা মানি ಹಾಂ ಹೇಗೆ ಅವ್ರದ್ದು ಮನೆ ಅದೇ এইটো তেজপুৰীয়া বুলি কওঁ কোনে কি কয় নাজানো মাক আৰু পুতেক খেলি আছে দুটাই এইটো বগা পক্ষী అక్కడ ఒకటి ఉంది చిన్న ఉంటాయి చావేలు pato palukai sound ke ano pato palukai ba এয়া আছিল বেংগলোৰ বানাকাটা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কিছু পটভূমি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ ঘূৰি ঘূৰি বহুত ভাগৰ লাগিছে মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে লাইক কৰি কমেণ্ট কৰি জনাব আৰু অন্য এটা ভিডিঅ' পাবলৈ মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব বাই